হেল্ল' এভৰিৱান, মই মধুস্মিতা আপোনালোকক মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পালে কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু আজি আপোনালোকক মই দেখাম গামোচা বোৱা। আৰু এয়া মই আপোনালোকক গামোচাখন দেখুৱাই দিছোঁ। আৰু গামোচাখন দেখুৱাই নহয়, মই এতিয়া আপোনালোকক বৈও দেখাম। ইয়াত দেখিছেনে মই মাকোটো মাৰি কি ধুনীয়াকৈ বৈ আছোঁ। আৰু মাকোটো মাৰিম কেনেকৈ মানে গৰকা মাৰি আছে, গৰকা মাৰিয়ে জাল দিওঁ আৰু জাল দিয়াৰ লগে লগে মাকোটো মাৰিব পাৰোঁ। আৰু মই মাজতে গান এটাও গাই আছিলোঁ আৰু স্পীড কৰি দিয়াৰ কাৰণে মাতটো অকণমান বেলেগকৈ ওলাই গৈছে। আৰু এতিয়া মই মহুৰা শেষ হ'ল, মহুৰা কেইটামানো বাতি লওঁ। আৰু মহুৰা বাতি থাকোঁতে মই আপোনালোকক এটা কথা কওঁ, আপোনালোকেও যদি এনেকৈ গামোচা এখন বৈ নিজে বৈ বা নিজৰ বোৱা এখন গামোচা আপোনাৰ প্ৰিয়জনক দিবলৈ সকলোৰে মন থাকে। আৰু চেষ্টা কৰিলে আপোনালোকেও পাৰিব, এনেকৈ বৈ চাবচোন। ফুল বাচিবলৈ বেছি টান নহয়, মানুহে ভাবে নোৱাৰিম বুলি, কিন্তু মানুহে নোৱাৰা কাম একোৱেই নাই। মানুহৰ যদি আগ্ৰহ আৰু প্ৰতিভা থাকে সেই কামটোৰ প্ৰতি, তেতিয়াহ'লে আপোনালোকে নিশ্চয় পাৰিব। কাৰণ ময়ো আগতে নোৱাৰিছিলোঁ। আৰু আমাৰ মায়ে যিহেতু স্বাস্থ্যমতে থাকোঁ, সেইকাৰণে মায়ে যেতিয়া বৈ থাকে মই মায়ে বোৱা চাই থাকোঁ আৰু ফুল বচাও চাই থাকোঁ। আৰু কেতিয়াবা নিজেও কওঁ যে ময়ো বাচি চাওঁ দিয়াচোন, তেতিয়া মানে দিয়ে আৰু বাচি চাবলৈ। তেতিয়াৰ পৰা মই নিজেই শিকিলোঁ। এতিয়া আৰু মোক মানে যিকণ যেনেকুৱা ফুল দিলেও মই নিজেও পাৰোঁ, ডাঙৰ হওক বা সৰুৱে হওক। আৰু মই এতিয়া ইয়াৰ গামোচাত প্ৰথমতে পাণ কটা বাচিম। আৰু গামোচা প্ৰথমতে পাণ কটা বাচি লোৱাৰ পিছতহে আমি যিকোনো ডাঙৰ ফুল হ'লেও বাচিব পাৰোঁ। আৰু মই এতিয়া যিটো ফুল বাচি আছোঁ, সেই ফুলটো আপোনালোকক কিহৰ পৰা বাচিছোঁ দেখুৱাম। এখন কাৰ্পেট, আৰু এনেকৈ কাৰ্পেটখনত ফুলটো উঠাই থোৱা আছে। আৰু এই কাৰ্পেটখনৰ মতেই মই এতিয়া আপোনাৰ গামোচাখনত ফুলটো হৈছেনে নাই তাকো দেখুৱাম। আৰু চাই থাকক তেতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু সেয়া মই এতিয়া পাণ কটাটো বাচি আছোঁ। আৰু এনেকৈ মই ফুলটো মানে ধুনীয়া হ'বলৈ মহুৰাটো 3ডলীয়াকৈ বাতি লৈছোঁ। আৰু তিনডলীয়াকৈ মাৰি বাতি এতিয়া দেখিছেনে ফুলৰ চিৰিডালে ধুনীয়াকৈ ফুলটো বাচি লৈছোঁ। মানে কিমান উঠাম কিমান পেলাম এনেকৈ ফুলটো দি থোৱা থাকে ন, ক'লাখিনি মই ওপৰলৈ উঠাইছোঁ আৰু বগাখিনি তললৈ পেলাইছোঁ। আৰু যিহেতু মই ফুলটো আকৌ এবাৰ বাচিব লাগিব, সেইকাৰণে মই কাঠি ভৰাই গৈছোঁ। পিছৰ গামোচাখনত মই ফুলটো নেবাচোঁ, কাঠিখিনিহে লুটিয়াই দিম। আৰু কাঠিখিনি লুটিয়াই দিলে ফুলটো কিমান ধুনীয়াকৈ আকৌ সিখন গামোচাটো, মই এইখন গামোচাত যেনেকুৱা ফুল বাচিছোঁ তেনেকুৱাই আকৌ ছেম টু ছেম ওলায়। চাই থাকক তেতিয়া। এয়া মোৰ পাণ কটাটো বাচিও হৈ গ'ল। আৰু পাণ কটা বাচি হোৱাৰ লগে লগে মই ফুলটো বাচিছোঁ। আৰু এইটো চাওকচোন ইমান ধুনীয়া ফুলটো সঁচাকৈ ধুনীয়া। আৰু এই যিটো মই ফুল বাচি আছোঁ, সেই ফুলটো আমি ডাঙৰো কৰি যাব পাৰোঁ যদি কৰিব বিচাৰোঁ তেতিয়াহ'লে। আৰু এইখন গামোচাখন এতিয়া কাটিলোঁ, গামোচাখন দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। আৰু আপোনালোককো যদি লাগে জনাবচোন, বা নেজানিলে শিকাই দিম বাৰু, কমেণ্ট কৰিব। ঠিক আছে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। তেতিয়াহ'লে বাই।